নমস্কাৰ। শ্যামকানু মহন্তৰ দৰে বেপাৰীজনৰ কুকীৰ্তি জানিলে যিকোনো সাধাৰণ মানুহৰ চকু কপালত উঠিব। এই শ্যামকানু মহন্ত নামৰ ধুৰন্ধৰ দগাবাজ বেপাৰীজনে জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিয়াই নহয়, জুবিন দাক পণ্যৰ দৰে ব্যৱহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়াই নহয়, তাৰ আৰু বহুতো গোপন আৰু ভয়ংকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। শ্যামকানু মহন্তৰ মন্তব্য আছিল, জুবিনে মদ খাই মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে এক পণ্য, এক কমোডিটি। জুবিন হি ইজ জাষ্ট এ কমোডিটি ফৰ মি। অৰ্থাৎ জুবিন দাক এই শ্যামকানু নামৰ বেপাৰীজনে এটা বস্তু হিচাপে ব্যৱহাৰ কৰিছিল, এটা পণ্য হিচাপে ব্যৱহাৰ কৰিছিল। ধৰা হ'ল আপুনি এটা চুইংগাম এটা চুবাই পেলাই তাৰ ৰসটো খাই পেলাই থু কৰি চুইংগামটো পেলাই দিছে। সেই পেলাই দিয়া চুইংগামটো হ'ল জুবিন দা। এই বেপাৰী ধুৰন্ধৰ দগাবাজ শ্যামকানুহঁতে ঠিক তেনেকৈ ব্যৱহাৰ কৰিছিল জুবিন দাক। জুবিন দাৰ ভিতৰৰ গোটেই ৰসখিনি চুহি খাই জুবিন দাক এটা সময়ত জুবিন দাৰ দৰে এটা সত্তাক মৃত্যুমুখলৈ ঠেলি দিছিল এই শ্যামকানু আৰু সিদ্ধাৰ্থহঁতে। ২ নম্বৰতে এই মুখা পিন্ধা তথাকথিত ৰজাঘৰীয়াৰ আপোন শ্যামকানু মহন্ত অকল জুবিন দাৰ হত্যাকাণ্ডৰ লগতে জড়িত নাই। এই শ্যামকানু মহন্ত বোলা মুখা পিন্ধা ভদ্ৰলোকজন যৌন কেলেংকাৰীটো জড়িত আছে, সেক্স স্কেন্ডালটো জড়িত আছে এই শ্যামকানু মহন্ত। শ্যামকানু মহন্ত আছে যেতেনে কোনো অভিনেত্ৰী কোনোবা গায়িকাই যেতেনে কাম বিচাৰি যায় ফেষ্টিভেলত কিবা পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে, তেতিয়া প্ৰথমে শ্যামকানু মহন্তৰ দাবী হৈছে যে পাৰফৰ্মেঞ্চ কৰিবলৈ হলে সেই গায়িকাগৰাকী বা সেই অভিনেত্ৰীগৰাকী তাৰ লগত খুব লাগিব। আৰু এই শ্যামকানু মহন্তই টিভিৰ পৰ্দাত গৈ পেলাই ডাঙৰ ডাঙৰ লেকচাৰ মাৰে সংস্কাৰ আৰু পৰিৱৰ্তনৰ। শ্যামকানু মহন্তহঁতৰ দৰে ব্যক্তিৰ কাৰণে সংস্কাৰ মানে হ'ল ছেক্স সংস্কৰণ আৰু পৰিৱৰ্তন মানে হ'ল নতুন নতুন ছেক্স পাৰ্টনাৰ পৰিৱৰ্তন কৰা। ৩ নম্বৰতে PTIৰ বাতৰি মতে CIDৰ এক তদন্তত পোহৰলৈ আহিছে যে এই শ্যামকানু মহন্ত এক বৃহৎ আৰু ভয়ংকৰ বিত্তীয় জালিয়াতি বা বিত্তীয় কেলেংকাৰীত জড়িত হৈ আছে, যিটো নেকি বৰ্তমান সৰ্বতে খলকনি তুলিছে। অৰ্থাৎ শ্যামকানু মহন্ত এতিয়ালৈকে যিমানবোৰ সম্পত্তি আহৰণ কৰিছে, যিমানবোৰ সম্পত্তিৰ মালিক হৈছে, তাৰে অধিকাংশই এই শ্যামকানু মহন্তই ২ নম্বৰী কৰি বা জালিয়াতি কৰি পেলাই আহৰণ কৰিছে। জালিয়াতি মানে কেনেকুৱা ধৰণৰ জালিয়াতি? আপুনি কল্পনা কৰক, কোনবোৰ অপৰাধীৰ লগত কেইবাখনো পেন কাৰ্ড, ৩০টাতকৈও অধিক চৰকাৰী আৰু অন্যান্য কোম্পানীৰ চিলমোহৰ থাকে। শ্যামকানু মহন্তৰ লগত কি কাৰণে চৰকাৰী বিষয়ৰ চিলমোহৰ থাকিব সেয়া সহজতে বুজিব পাৰি। এই চিলমোহৰবোৰ ব্যৱহাৰ কৰি, চৰকাৰী বিষয়ৰ চিলমোহৰবোৰ ব্যৱহাৰ কৰি বা অন্যান্য কোম্পানীৰ চিলমোহৰবোৰ ব্যৱহাৰ কৰি শ্যামকানু মহন্তই কেইবা কোটি টকা হৰলুকি কৰিছে বা কেইবা কোটি টকাৰ আত্মসাৎ কৰিছে, যিটো কথাই নেকি বৰ্তমান সৰ্বত্ৰে চৰ্চা হৈছে আৰু সৰ্বত্ৰে খলকনি তুলিছে। এই শ্যামকানু মহন্তই চৰকাৰী ধনৰ অপব্যৱহাৰ কৰি এতিয়ালৈকে যিমান পাৰে লুটিছে, মানি লণ্ডাৰিঙত জড়িত হোৱাৰ তথ্য পাইছে। অৰুণাচল আৰু অসমৰ বিভিন্ন ঠাইত যি বেনামী সম্পত্তি আছে সেই তথ্যবোৰ আহৰণ কৰি ইতিমধ্যে CIDয়ে সেই তথ্যবোৰ জব্দ কৰিছে। আপুনি কল্পনা কৰক, এই চকল ভদ্ৰলোকজন কিমান ধুৰন্ধৰ হ'ব লাগিব, কিমান দগাবাজ হ'ব লাগিব, কিমান ২ নম্বৰী লুতৰা হ'ব লাগিব। শ্যামকানু মহন্তৰে আৰম্ভণিহে মাথো। শ্যামকানু মহন্ত আৰু কেনেধৰণৰ ২ নম্বৰী, কেনেধৰণৰ ভয়ংকৰ অবৈধ কামত লিপ্ত হৈছে সেয়া সময়হে ক'ব। ধন্যবাদ।